আপোনালোক সকলোৰে ভাল চাগে মোৰো ভাল বিহুৰ বতৰ আচলতে মই বহুত দিনৰ মূৰত ব্লগ বনাব আকৌ আৰম্ভ কৰিছোঁ প্ৰায় 4 মাহ মানৰ পিছত আৰু একো আইডিয়া পোৱা নাই কেনেকৈ আৰম্ভ কৰোঁ লাজে লাগিছে কিবা বিশেষ একো কৰি নাথাকোঁ আপোনাক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোৰে বিহুটো ভালে কুশলে যাওক আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আজি গৰু বিহু হয় সেইটো কাৰণে ৰাতিপুৱাৰ পৰা এয়া লাগি গৈছোঁ গৰু নোৱাবৰ কাৰণে যা যোগাৰ কৰিছোঁ গুণগুণৰ দাঁতটো চা হেপী বিহু বুলি ভিডিঅ' কৰি আছোঁ দাঁতটো দেখাই দিয়া পালি ব্যায়াম কৰোঁ বুলি যি কুকি আহা আহা কুকি আহা এতিয়া মই বহি আছোঁ ওচৰৰ ববৈজনীৰ ঘৰত বতৰটো চাই বিহু দিনা ৰ'দ চ'দ নাই ইমান ডাৱৰীয়া বতৰ বৰষুণ দিও অৱস্থা গৰু নোৱাই আছে খাই লৈ উঠি বেঙেনা বহুত বাঢ়ি যাওঁ দাদি মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ বাবু এইটো আজি অকণমান মাহ হালধি কৰি দিম প্ৰথম বহাগৰ বিহু পাইছে আমাৰ ঘৰত মোকো দেখুৱা দে ফুল এটা দি দিছোঁ হ'ব অ' গাত এনেকৈ নঘৰ আহিবি আহা কিনকিনীয়া বৰষুণ দি আছে দিলে ভালকৈ দি এৰি দিব লাগে কিনকিনিয়াকৈ দি থাকিলে গোটেই দিনটোৱে দি থাকিব বৰষুণটো এৰি থাকে যেনিবাতে বতৰে একদম বিহু বৰবাদ কৰি দিছে এইবাৰ আৰু এতিয়া গোঁসাই ঘৰত সেৱা চেৱা কৰি প্ৰসাদ চসাদ খাই পেলি মই ওলাই কৰি আহিছোঁ ভাবিছোঁ বিহু মানে হাতত জেতুকা অলপ লগাবলৈ জেতুকা লগাবলৈও সময় পোৱা নাই আৰু এই হালধিয়ে হয় গৰু ধুৱাইছিলোঁ যে জেতুকা বিচাৰি যাওঁ যদি নাপাওঁ এতিয়া দোকানৰ পৰা মেহেন্দি আনি লগাই দিব লাগিব কাৰণ জেতুকা গছ এজোপা আগতে আছিলে এতিয়া আছেনে নাই মানে নাজানো সেইফালে যোৱাই নাই যে সেইফালে গ'লে গম পাম যদি নাপালে আৰু মেহেন্দিয়ে লগাই দিব লাগিব আৰু বিহুত যিমানেই জানো জেতুকা গোন্ধটো লাগিলেহে ভাল লাগে তাকে চাওঁ নাপালে আৰু উপায় নাই লৈ আহিলোঁ জেতুকা গছজোপা জেগাতে আছে ক'তনো যাবগৈ বাৰু আৰু মানে সেইফালে ইমান যোৱা নহয় যে এতিয়া খুৰাহঁতে আনি দিলে এইখিনি মায়ে পিচি দিব লগাম আৰু এই পিচি ল'লোঁ জেতুকা বহুতেই মূৰতহে পিচিব পাৰিলোঁ কাৰেণ্টডাল ইমান দেৰি নাছিলে আৰু এতিয়া ৰ'দ ওলাই গ'ল এতিয়াহে অলপ বিহু বিহু লাগিছে আৰু এই আমাৰ ওচৰৰ দাদা এটা ছোৱালী তুহি তাই ৰাতিপুৱা গা বেয়া আছিলে একদম ঢোলৰ মাত শুনি চাদৰ মেখেলাযোৰ পিন্ধাই দিওঁতে গোটেইজনী ক'ব নোৱাৰা হৈ গৈছেগৈ এবছৰ হৈ গৈছেহে আৰু এনি টাইম মোৰ লগতে থাকে তাই কি হ'ল এইটো জেতুকা খোল বজাই কি খাই আছে খোল বজাবলৈকে খাইহে আছে মই এতিয়া হুঁচৰি গাবলৈ ওলাই আছোঁ আমি ডাঙৰখিনিয়ে গাম সন্ধিয়া মানৰ পৰা গাম আৰু কিবা থাকিলেই মানে মুখত গুটি গুটি ওলোৱা কোপটো অলপ বেছি হয় চব ছোৱালীবিলাকৰে হয় হুঁচৰি গাবলৈ ওলাই মেলি আহিলোঁ আৰু বগা কাপোৰযোৰ পিন্ধিলোঁ ভাবিলোঁ বগা পিন্ধিলোঁ ভাল হ'ল মানে হুঁচৰি গাবলৈ গ'লে অকল মুগা চুগা পিন্ধিলে ভাল লাগে কিন্তু মই এবাৰ মুগা পিন্ধিছিলোঁ সেইটো কাৰণে আকৌ এবাৰ সৈতে একেই হৈ যাবৰ কাৰণে এবাৰ বগা পিন্ধিলোঁ আৰু প্ৰায়খিনি কাপোৰ মই ৰীল পিন্ধি শেষেই কৰিলোঁ আৰু ৰীল পিন্ধি হুঁচৰি গাবলৈ যাওঁ আৰু অহা নাই মাতিলে যাম আৰু এবাৰ বাহঁতেও নাগায় বাৰু মই বেলেগৰ লগত গামগৈ আৰু মোবাইলটো লৈ নাযাবও পাৰোঁ আমাৰ ঘৰত গালে বাৰু অকণমান হুঁচৰি দেখাম আৰু মোৰ গোটেই লুকটো এবাৰ দেখাই দিওঁ আপোনালোকক কৰি দে ভিডিঅ' চাপৰ এতিয়া মই ক'ৰ পৰা ওখ কৰিম এইজনী আমাৰ ঘৰৰ ওচৰৰ আমি দুজনী এতিয়া যাওঁ মেইন গ্ৰুপৰ ওচৰতে আৰু মোবাইলটো মই লৈ নাযাওঁ কাৰণে এতিয়াই ভিডিঅ' অকণ কৰি লৈছোঁ ব'লা বমা মাতি দিয়ে ধুনীয়াকৈ ভিডিঅ' কৰিবা
একেবাৰে আজিহে লগ পাইছোঁ। আজি মানুহৰ বিহু আৰু কালি ভিডিঅ'টো মানে নকৰিলোৱেই, হুঁচৰি গাই থাকোঁতে বৰষুণ আহিলে তেনেকেই সামৰি ঘৰত শুই থাকিলোহি। আৰু এতিয়া মই ওলাইছোঁ বজাৰ কৰিবলৈ যাবলৈ। মই অকণমান বজাৰ কৰিব আছে, মই চুলিখিনি কাটি আহোঁ বুলি ভাবিছোঁ। একেবাৰে বেয়া হৈ গৈছে চুলিখিনি। আৰু আপোনালোকক অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাম। আৰু আপোনালোকে কমেণ্ট কৰি লিখিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে।